ৰবাচোন পইচা এনেকৈ দলিয়াই নিদিয়ে। হ'ব, মোক নীতি শিক্ষা দিয়াৰ প্ৰয়োজন নাই। মই নীতি শিক্ষা দিয়া নাই, মানুহক ব্যৱহাৰ কৰিব শিকিব লাগে। তোমাৰ নিচিনা মুচি এজনৰ পৰাই মই ব্যৱহাৰিকৰ প্ৰয়োজন নাই। সৰু কাম কৰিব পাৰোঁ, কিন্তু মোৰো এটা সন্মান আছে। আরে বিকাশ ছাৰ কলেজ যাবা নহয় মোৰ গাড়ী লেগে নালাগে ছাৰ, মোক খোজকাঢ়ি যাব পাৰিম। বাকী তোমাৰ ভালে ন পঢ়া শুনা চলি আছে বাকী ভালকৈ পঢ়িবা ন এই মোৰ ছোৱালীজনী মোৰ লগতে আহিছিলে তোমাক মই চিনাকি কৰি দিছোঁ মাইনা আহাচোন একবাৰ সুধি দিয়া তোমালোকক সুধি পেলাই আহি পাৰিবা মাইনা আহা বিকাশ এইজনী মোৰ একমাত্ৰ ছোৱালী মাইনা এইজন বিকাশ দেই মোৰ একমাত্ৰ প্ৰিয় ছাত্ৰ সি এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ডিষ্টিংশ্যন সহ ইংৰাজীত অসমৰ ভিতৰত ২ নম্বৰ পাইছে আৰু বিকাশ কিন্তু এটা কথা মোৰ ছোৱালীজনী কিন্তু মানে ইংৰাজীত বৰ কেঁচা তাইক তুমি অকণ ভালকৈ চাব লাগিব দেই মই জনাততো ছাৰ তাই ভাল ইংৰাজী ক'ব জানে। মানে তোমালোকে ইজনে সিজনক ভালদৰে চিনি পোৱা চিনি মানে ছাৰ মাইনা কোৱাচোন কি হৈছিলে মানে পাপা যোৱাকালি মই জানো আকাশখন ধুনীয়া হৈ জানো তৰাৰে জিলিকা হৈ জানো তুমি মোৰ সৰগ যাতে দিন বিচাৰত তোমাৰে বেজাৰত দাদা চেনেলটো চাবচোন চিনি চাওঁ ঠাই লগাই দিব লাগিব ৰবা অকণমান টাইম লাগিব তুমি কথা অকণ বহাচোন বহা হ'ব দিয়া দাদা সোনকাল কৰক না, অলপ দেৰি হৈছে। হ'ব ৰবা অলপ বহাচোন তুমি এইটো ল ভণ্টি ৰবাচোন পইচা এনেকৈ দলিয়াই নিদিয়ে। হ'ব, মোক নীতি শিক্ষা দিয়াৰ প্ৰয়োজন নাই। মই নীতি শিক্ষা দিয়া নাই, মানুহক ব্যৱহাৰ কৰিব শিকিব লাগে। তোমাৰ নিচিনা মুচি এজনৰ পৰাই মই ব্যৱহাৰিকৰ প্ৰয়োজন নাই। সৰু কাম কৰিব পাৰোঁ, কিন্তু মোৰো এটা সন্মান আছে। হ'ব, ডাঙৰ লেকচাৰ দিব নালাগে। ষ্টুপিড। ৰবা 2 টকা এটা পাবা লৈ যোৱা। সেইটো টিপ দিছোঁ, ৰাখি থৈ দিয়ক। টিপ মোক নালাগে, নিজে কষ্ট কৰি টকা উপাৰ্জন কৰিছোঁ। মই কোন তুমি চিনি পোৱা? এইটো অঞ্চলৰ ডাঙৰ কলেজৰ প্ৰিন্সিপালৰ জীয়েক মই। 2 টকাৰ মোৰ প্ৰয়োজন নাই। ননচেন্স। নাই মাইনা তুমি কিন্তু বহুত ভুল কৰিছা তুমি কিন্তু এতিয়াই বিকাশক ক্ষমা খুজিব লাগিব সৰি দাদা, মোক ক্ষমা কৰি দিব। বিকাশ তুমি এইটো ইমান ব্ৰিলিয়েণ্ট ল'ৰা তুমি এনেকুৱা এটা পথ কিয় বাছি ল'লা বা এনেকুৱা এটা তুমি কাম হাতত কিয় ল'লা ছাৰ আমি দুখীয়া মানুহ মা দেউতাই মোক টকা পইচা দি পঢ়াব নোৱাৰে গতিকে নিজেই কষ্ট কৰি নিজৰ উপাৰ্জনেৰে পঢ়িব লাগিব আৰু মোৰ বিবেকেৰে চৰকাৰৰ অনুদান বা বেলেগৰ সহায় লৈ পঢ়াতকৈ নিজে কষ্ট কৰি পঢ়াৰ আনন্দটো সুকীয়া কৰ্মত লাজ কৰি লাভ নাই ছাৰ মই লাজ নকৰোঁ আন্দোলন কৰি জাতীয়তাবাদ ৰক্ষা কৰিব যায় লাভ নাই ছাৰ আমি কৰ্মৰ মাজেৰে জাতীয়তাবাদ দেখুৱাব লাগিব তেতিয়াহে আমাৰ অসমীয়া জাতি ৰক্ষা পৰিব সেইকাৰণে এনেকুৱা সিদ্ধান্ত ল'লোঁ ছাৰ গুড আই প্ৰাউড অফ ইউ যে মোৰ এজন প্ৰিয় ছাত্ৰই
এনেকুৱা এটা কাম হাতত বাছি লৈছে আৰু এই ধৰণৰ কাম যদি অসমৰ প্ৰত্যেকজন যুৱ প্ৰজন্ম কৰে তেতিয়াহ'লে অসমৰ যুৱ প্ৰজন্ম বহুত দূৰ আগুৱাই যাব। বিকাশ এতিয়া কিন্তু তুমি মোৰ লগত যাব লাগিব দেই, মই এইফালে গৈ আছোঁ। নাই মই তোমাৰ কোনো কথা মোৰ লগত যাব লাগিব। মাইনা এই পিছত এইফালে